জয় শ্ৰী ৰাধে কৃষ্ণ। প্ৰিয় ভক্তসকল, আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত আপোনালোক সকলোৰে মংগল। ভগৱান শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপে অৱতৰণ কৰিলে। বসুদেৱ আৰু দৈৱকী তেওঁৰ সেই ৰূপ দেখি ভক্তিভাৱে তেওঁৰ প্ৰাৰ্থনা কৰিব ধৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকক ক'ব ধৰিলে, মই আপোনালোকক বৰ দিছিলোঁ যে তিনিবাৰ মই আপোনালোকৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিম। সেয়েহে মই প্ৰথমে প্ৰিন্সী আৰু সুতপাৰ সন্তান প্ৰিন্সী গৰ্ভৰূপে, তাৰপিছত অদিতি আৰু কশ্যপৰ পুত্ৰ উপেন্দ্ৰ ৰূপে আৰু এতিয়া কৃষ্ণ ৰূপে আপোনালোকৰ সন্তান হৈ আহিছোঁ। আপোনালোকক প্ৰত্যয় নিয়াৰ কাৰণে মই চতুৰ্ভুজ ৰূপে জন্মগ্ৰহণ কৰিছোঁ। মই আপোনালোকৰ প্ৰতি অতি কৃতজ্ঞ আৰু মই কথা দিছোঁ যে এইবাৰ মই আপোনালোকক চিৎজগত মোৰ অপ্ৰাকৃত ধামলৈ উভতাই লৈ যাম। মই জানো আপোনালোকে মোক লৈ অত্যন্ত শংকিত আৰু কংসৰ ভয়ত ভীত। সেয়েহে এতিয়া মোক গোকুলত লৈ বলক। তাত নন্দ আৰু যশোদাৰ ঘৰত এটি কন্যা সন্তান জন্মগ্ৰহণ কৰিছে। মোক তাত ৰাখি সেই কন্যা সন্তানটোক ইয়াত লৈ আহক। এইদৰে ভগৱানে তেওঁৰ পিতা মাতাৰ লগত কথা কৈ নিজকে এটা সৰু শিশুত পৰিণত কৰিলে। শ্ৰীকৃষ্ণৰ দ্বাৰা আদিষ্ট হৈ বসুদেৱে কাৰাগাৰৰ পৰা তেওঁৰ সন্তানটোক লৈ যোৱাৰ কাৰণে প্ৰস্তুত হ'ল। সেই সময়ত গোকুলত নন্দ আৰু যশোদাৰ ঘৰত এটি কন্যা সন্তান জন্মগ্ৰহণ কৰিছিল। তেওঁ আছিল ভগৱানৰ অন্তৰংগা শক্তি যোগমায়া। যোগমায়াৰ প্ৰভাৱত কংসৰ কাৰাগাৰৰ প্ৰতিজন বাসিন্দা, বিশেষকৈ প্ৰহৰীসকল মোহাচ্ছন্ন হৈ গভীৰ নিদ্ৰাত মগ্ন হ'ল আৰু কাৰাগাৰৰ সকলোবোৰ দুৱাৰ নিজে নিজে খোল খাই গ'ল। সেই ৰাতি আছিল ঘোৰ অন্ধকাৰ। কিন্তু যেতিয়া বসুদেৱে তেওঁৰ শিশু সন্তানটোক লৈ বাহিৰলৈ ওলাই আহিছিল, তেতিয়া তেওঁ সকলোবোৰ দিনৰ পোহৰৰ দৰে স্পষ্টভাৱে দেখা পাইছিল। সেই সময়ত প্ৰবল বৰষুণ আৰু বজ্ৰপাত হৈছিল। বসুদেৱে যেতিয়া তেওঁৰ শিশু সন্তান শ্ৰীকৃষ্ণক লৈ সেই বৰষুণৰ মাজেদি ওলাই আহিছিল, তেতিয়া ভগৱান শেষ সৰ্পৰূপ ধাৰণ কৰি বসুদেৱক সেই প্ৰবল বৰষুণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ ফণা বসুদেৱৰ ওপৰত বিস্তাৰ কৰিছিল। এনেকৈ যমুনা নৈ পাৰ হৈ বসুদেৱ আহি গোকুলত উপস্থিত হ'ল আৰু নন্দৰ ঘৰত গৈ দেখিলে যে তাতো সকলোবোৰ ঘোৰ নিদ্ৰাত মগ্ন হৈ আছে। সেই সুযোগতে তেওঁ নিঃশব্দে তেওঁৰ পুত্ৰক তাত ৰাখি কন্যা সন্তানটোক লৈ কংসৰ কাৰাগাৰলৈ উভতি আহিল। জয় প্ৰভু জগন্নাথ। হৰি কৃষ্ণ হৰি কৃষ্ণ হৰি কৃষ্ণ।